বিহু নাই যদিও মাহীয়ে বনাইছে তিল পিঠা। মানুহজন যিহেতু যাবগে, গতিকে যোৱাৰ আগে আগে আমি ওলালো এনাইহঁতৰ ঘৰলৈ আৰু মাহীয়ে সেয়া তিল পিঠা বনাই থৈছে, তেওঁ যাতে লৈ যাব পাৰে। আৰু ইহঁতৰ মৰমবোৰ চাওকচোন, যেন বহুত দিনৰ কাৰণে যায় একেবাৰে। বাৰু এইফালে আমিও আহি পালোহি এনাইহঁতৰ ঘৰত, আৰু এইফালে জীয়েক জোৱায়েকৰ ঘৰৰ পৰা অনা টোপোলা ধুনীয়াকে এনাইক চমজাই দিছো। আৰু এইগৰাকী হৈছে মোৰ মৰমৰ এনাই। এতিয়া ভিতৰলৈ যাওঁ ব'লক। গৈ পাই অকণমান ফ্ৰেছ হৈ মেলি এইপিনে ওলাই আহিলো দেহা মানুহ মই আৰু মাহী দোকানলৈ বুলি। এনাইহঁতৰ যিহেতু কাষতে নামঘৰ ভাগ আছে আৰু এইবাৰ আকৌ ৰাস পাতিব লৈছে, গতিকে ইয়াৰ ৰিহাৰ্চেল চলি আছিলে। আমিও অকণমান চাই আহিলোঁ। খোলৰ মাতটো শুনি যে ইমান ভাল লাগে ন। দেহা মানুহে এনাইৰ পৰা সাধু শুনি আছে আৰু আমি তিনিওটা আহি গ'লো খানা বনাবলৈ পাকঘৰলৈ। এইফালে বনি আছে আমাৰ কাৰণে লাই গাহৰি আৰু দেহা মানুহৰ কাৰণে মাছ আছে। লাই গাহৰি খাই কোনে কোনে ভাল পোৱা কমেণ্ট এটা কৰি দিবা। আৰু এনেকেই মিলি আমি ভাত এসাঁজ খালোঁ। আজিৰ ভিডিঅ'ত ইমানেই। বাই বাই।